নমস্কাৰ দৰ্শকসকল, মনময়ূৰী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভণিতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে শ্বেয়াৰ নিশ্চয় কৰিব। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সহজ ৰেচিপি আৰু সেইটো হৈছে এটা মিছা মাছৰ ৰেচিপি। মিছা মাছটো সকলোৱে খাই আছে, তথাপিও আজি এনেধৰণে খাই চাওক, খুবেই তৃপ্তিদায়ক। আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে মই এনেদৰে ষ্টভত পেনখন গৰম কৰি লৈছোঁ, তাৰ পাছতে দিম অলপমান ৰিফাইন অইল। এয়া অলপমান ৰিফাইণ্ড তেল দি দিছোঁ। ৰিফাইণ্ড তেল দি পেলাই গোটেই পেনখন এবাৰ ঘূৰাই দিছোঁ যাতে তেলখিনি ভালদৰে বিয়পি পৰে। তাৰ পাছতে তেলখিনি গৰম হোৱাৰ লগে লগে মিছা মাছকেইটা দি দিছোঁ। দি লৈ আপোনালোকে লৰাই ফ্ৰাই কৰি দিব এইদৰে। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ইয়াতে সৰু সৰুকৈ নহৰু কুটি দিব। এয়া চাওক, কুটি লোৱা নহৰু এনেধৰণে কুটি ল'ব, তাৰপাছত দি দিব আৰু ভালদৰে পুনৰ ভাজি মিহলাই দিব। তাৰপাছত আমি ইয়াত দিম নিমখ, সোৱাদ অনুসৰি নিমখ দিব। তাৰপাছতে ভালদৰে সিজিবলৈ আমি ঢাকোনখন বন্ধ কৰি দিম। আমি ঢাকোনখন বন্ধ কৰি অলপ সময় সিজিবলৈ দিম। তাৰপাছতে এড কৰিম 2 চামুচ বাটাৰ। ইয়াৰ লগত 2 চামুচ বাটাৰ মিহলি কৰি দিব। বাটাৰ এটা ধুনীয়া ফ্লেভাৰ আনিব। এয়া বাটাৰখিনি গলি পেলাই তাৰ লগতে মিহলি হৈ গৈছে, দেখিছে। মই এতিয়া অলপমান কৰ্ণফ্ল'ৰ পানীৰ লগত মিহলি কৰি গুলি ঢালি দিছোঁ। এয়া দেখিছে। আচলতে লৰালৰি হোৱাৰ বাবে আপোনালোকক ইনগ্ৰিডিয়েণ্টছখিনি প্ৰথমতে কৈ দিবলৈ নহ'ল, মই এবাৰ ডেছক্ৰিপশ্যন বক্সত লিখি দিম, নহ'লে ইয়াতে ভিডিঅ'তে লিখি দিম। তাৰপিছতে মই ভালদৰে মিলাই দিছোঁ আৰু এয়া অকণমান নেমুৰ ৰস চেপি দিছোঁ। আধা ফালতকৈ অকণমান কম নেমুৰ ৰস চেপি দিছোঁ মই। য'তে অলপমান কচুৰি মিঠি এড কৰি আপোনালোকে নমাই থ'ব পাৰিব। এয়া মোৰ হৈ গৈছে, ভালদৰে মিলাই দিছোঁ। তাৰপাছতে এতিয়া মই নমাই ল'ম। নমাই বাৰু আপোনালোকক মই ফটোখিনি দেখাম, খুবেই জুতি লগা। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰক। এয়া এইকেইখন ফটো আৰু শেষত সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।